আজি আমি এটা বিশেষ জেগাত উপস্থিত হৈছোঁ। মৰিগাঁও জিলাৰ এখন ঐতিহ্যমণ্ডিত স্থান বাৰপূজীয়া। এই বাৰপূজীয়াৰে এজন বিশেষ ব্যক্তি, যিজনে সৰুকালৰ পৰা ঢোল, তাল, দবা, কাঁহ, নেগেৰা আদি বিভিন্ন শিল্পৰ লগত জড়িত হৈ শিল্প সাধনা কৰি আহিছে আৰু তেখেত ইতিমধ্যে নগাঁও জিলাৰ পাতিঢোলৰ ওজা হিচাপে পৰিচিত হৈছে নগাঁও জিলা বা অসমৰ ৰাইজৰ মাজত। অসমৰ বিভিন্ন ঠাইত শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত তেখেতে ঢোল বজায়। বিভিন্ন ধৰণে ঢোল প্ৰায় আঠটা পৰ্যন্ত ঢোল তেখেতে একেলগে বজাব পাৰিছিলে। তেনে এজন ব্যক্তি বৰ্তমান আৰ্থিক অসুবিধাৰ কাৰণে, বিভিন্ন সমস্যাৰ কাৰণে তেখেতে আগবাঢ়িব পৰা নাই আৰু লাহে লাহে তেখেত সেই বস্তুবিলাক তেখেতৰ হাতৰ পৰা হেৰাই যাবলৈ ধৰিছে। সেই হেৰাই যাবলৈ ধৰা যিজন আমি শিল্পী, তেখেতক আমি ৰাইজৰ মাজত চিনাকি কৰি দিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে আপুনি দেখা আহকচোন, তেখেতে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সম্বৰ্ধনা, বিভিন্ন ধৰণৰ মানপত্ৰ লাভ কৰিছিলে। সেইকাৰণে মোৰ কেমেৰাত সহায় কৰা বান্ধৱীক অনুৰোধ জনাইছোঁ। এয়া দেখিছে তেখেতৰ গোটেই বস্তুখিনি, ঢোল দেখিছে, দেখুৱাইছে তেখেতৰ। আৰু তেখেতে এনেকৈ ধৰণে বিভিন্ন 8টা পৰ্যন্ত ঢোল বজাইছিলে আৰু এটা বাঁহী তেখেতে নিৰ্মাণ কৰিছিলে নিজ হাতে। দেখিছে বাঁহীটো প্ৰকাণ্ড বাঁহী, বহুত দীঘল। এই বাঁহীটো তেখেতে 5জন শিল্পীয়ে একেলগে বজাইছিল আৰু এই বাঁহীটো তেখেতে নিজ হাতে তৈয়াৰ কৰিছিল আৰু বিভিন্ন জেগাত বজাইছিলে। কিন্তু বৰ্তমান তেখেতৰ আৰ্থিক অসুবিধাৰ কাৰণে, বিভিন্ন সমস্যাৰ কাৰণে তেখেতে এই কামবোৰ কৰিব নোৱাৰে। আমি এতিয়া তেখেতৰ লগত গৈ কিছু কথা জানিম। আমি এয়া নমস্কাৰ, আজি আহিলোঁ আপোনাৰ ওচৰলৈ। আপোনাৰ লগত আপোনাৰ জীৱনৰ দীঘল পৰিক্ৰমাত আপুনি বিভিন্ন সৰুকালৰ পৰা বিভিন্ন কলা সংস্কৃতিৰ লগত জড়িত হৈ আমাৰ অসমীয়া সংস্কৃতি, বিশেষকৈ বিহুৰ ঢোলৰ লগত আপুনি বিশেষভাৱে জড়িত হৈ ঢোলৰ ওজা হিচাপে আপুনি নগঞা ঢোলৰ ওজা হিচাপে, পাতি ঢোলৰ ওজা হিচাপে খ্যাত হৈ পৰিছে। কিন্তু বৰ্তমান আপুনি সেইসমূহ এৰিব লগা হৈছে বিভিন্ন সমস্যাৰ কাৰণে। গতিকে সেই সম্পৰ্কে আপুনি কথা পাতিবলৈ আহিলোঁ। কওকচোন, আপুনি এতিয়া নামটো কওক প্ৰথমে। নমস্কাৰ, মোৰ নাম শ্ৰী যুৱত চন্দ্ৰ ডেকা। হয়, যুৱত চন্দ্ৰ ডেকা। এতিয়া আপোনাৰ বয়স কিমানমান হৈছে? বয়স বৰ্তমান 57 বয়স হৈছে 57 বছৰ। মানুহ আৰ্থিক দুৰৱস্থাৰ কাৰণে তেখেত দিনে দিনে হতাশ হৈ আহিছে। বাৰু যি কি নহওক, আপুনি ঢোল বজাইছিলে অসমৰ বিভিন্ন ঠাইত, ৰাজ্যখনৰ বিভিন্ন ঠাইত আপুনি ঢোল বজাবলৈ গৈছে। হয়, আপুনি একেলগে 8টা পৰ্যন্ত ঢোল বজাইছিল বুলি আপোনাৰ পৰাই শুনিছোঁ বা বিভিন্নজন লোকৰ পৰা শুনিছোঁ। এই 8টা ঢোল আপুনি একেলগে বজাইছিলে? হয় হয়। আৰু এই ঢোল চোল বজাব যাওঁতে আপুনি ঢোলৰ প্ৰশিক্ষণ ক'ত লৈছিল? মই প্ৰথমতে লৈছিলোঁ মোৰ স্থানীয় এজন নগাঁও ঢোলৰ ওজা, টাঙনমাৰা গাঁও, হয় হয়, কলীয়া কোঁৱৰ। নগাঁৱৰ এজন প্ৰসিদ্ধ পাতি ঢোলৰ ওজা কলীয়াকান্ত কি ক'লে? কলীয়া কোঁৱৰৰ ওচৰত তেখেতে প্ৰথমে ঢোলৰ প্ৰশিক্ষণ লৈছিলে আৰু তাৰ পৰা তেখেতে ঢোলৰ বজাবলৈ আৰম্ভ কৰিছিলে। তাৰপিছত বিহু মাৰিব, তেতিয়া বিহু মাৰিব জানে তেখেতে, সুন্দৰ বিহু মাৰিব জানে। বিহু মাৰোঁতে নিজে গৱেষণা কৰি ওজা ঢোলটো বজাব, যোৰহাটৰ যিটো ওজা, তেতিয়াই প্ৰশিক্ষণ তাৰপৰা লৈ প্ৰশিক্ষণ অলপ কৰিলোঁ আৰু তাৰপাছত সেই 8টা ঢোল বজাবলৈ মই আগ্ৰহ কৰিছিলোঁ। আপোনালোকে সুধিলে ঢোলৰ লগত জড়িত হৈ তেখেতে নিজেও কিছুমান নিজে সৃষ্টি কৰি সেইসমূহ তেখেতে বজাবলৈ চেষ্টা কৰিছিল আৰু সেইসমূহ বিভিন্ন মঞ্চত, অসমৰ বিভিন্ন মঞ্চত, বিভিন্ন বিহু মঞ্চত তেখেতে ঢোল বজাইছিলে আৰু ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত আপুনি যেতিয়া প্ৰশিক্ষণ ঢোল বজাবলৈ গৈছিলে, আপুনিতো অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিক লগ পাইছে, সেইসকল কাক কাক লগ পাইছে আপুনি কওকচোন। মই ঢোল শিকিবলৈ আগ্ৰহ কৰিছিলোঁ একমাত্ৰ ভূপেন হাজৰিকাদেৱ, মই নিজে মামা বুলি কওঁ। হয় হয়। মই বিহু মাৰিব গৈছিলোঁ গুৱাহাটী এটা মঞ্চত। তেতিয়া মোৰ সেই মঞ্চটোতে ভূপেন মামাও বহি আছিল। ভূপেন মামাই মোক এই ভাইটিজনক মাতিবিচোন বুলি কৈ বেলেগ এজনক পঠিয়াই দিছে। মই মঞ্চৰ পৰা নামি মামাক গৈ উলিয়াই ধৰিছোঁ, মই কিয় মাতিলি? তাৰপিছত মামাই ক'লে, তোমাক এটা কথা কওঁ, মাতিবা। বিহু আহিলে অসমত ঢোল নবজিলে অসমখন কি হৈ যাব চাবাচোন। ডাঙৰ কথা এষাৰ কৈছে, বিহু আহিলে অসমত ঢোল নবজকচোন।
অসমখন কি হৈ যাব। সেইকাৰণে তুমি তোমাক এটা কথা কওঁ, তুমি ঢোলৰ ভিতৰখনটো বহুত গভীৰ। তুমি পাৰিলে এজন ওজাৰ ওচৰত যায় শিকি ল'বা। ভিতৰখনটো বহুত গভীৰ, তেতিয়াহে তুমি ঢোলৰ পাৰ্গত কৰিবা। তাৰ পাছত আহিয়ে মই কৰিলে শুনিলে আপুনি ডক্টৰ ভূপেন হাজৰিকা অসমৰ বিখ্যাত শিল্পী, 32 বছৰ আগত তেখেতক লগ পাইছিলে আৰু তেখেতক ঢোলৰ কথা কৈছিলে। এনেদৰে তেওঁ নিজ মুখে আপোনালোকে শুনিছে। তেখেতে প্ৰেৰণা দিয়াৰ কাৰণে তেখেতে গৈ পেলাই সেই বেলেগ এজন ঢোলৰ ওজাৰ ওচৰত প্ৰশিক্ষণ লৈ তেখেতে আগবাঢ়িবলৈ চেষ্টা কৰিছে। তেখেতৰ প্ৰেৰণা নোপোৱা যদি মই ঢোল কেতিয়াও পোৱা যাব নোৱাৰে। ইয়াৰ পিছত কওকচোন আপোনালৈ গৈছে আপুনি? মই ডিব্ৰুগড় গৈছোঁ, শিৱসাগৰ গৈছোঁ, চৰাইদেউ গৈছোঁ, নামতি গৈছোঁ, গোৱালপাৰা গৈছোঁ, গুৱাহাটী কেইবাটাও প্ৰগ্ৰেম গৈছোঁ বা ডাঙৰ ডাঙৰ মঞ্চত বিচাৰ কৰোঁ, তেনেকুৱা নিচিনা। অকল তেখেতে অসমৰ আপোনালোকক কৈছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত তেখেতে ঢোল বজাবলৈ গৈছে। অকল তেখেত এজন ঢুলীয়াই নহয়, তেওঁ এজন বিচাৰকো। অসমৰ বহু ঠাইত তেওঁ বিচাৰ কৰিবলৈও গৈছে। সোমনাথ বৰাদেৱৰ লগতো যাওঁ মই। গতিকে আপুনি তেনেকৈ অসমৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ লগতো আপুনি বিচাৰক হিচাপে গৈছে। তেখেতসকলৰ নাম কি দুটামান কওকচোন, শুনো আমি। সোমনাথ বৰা, তেনেকৈ জয়ন্ত সোণোৱাল বা যিসকল মানে বিহু ৰাণী বা সম্ৰাজ্ঞী তেখেতসকলৰ লগতো মই যাওঁ। ডাঙৰ ডাঙৰ বিচাৰকসকল বা জীৱন বৰকটকী, তেনেকুৱা নিচিনা বহুত ডাঙৰ ডাঙৰ মানুহ। এতিয়া মই লগ পাইছোঁ 1 নম্বৰ বিহুৱা, 1 নম্বৰ সাংস্কৃতিক ঢোলৰ ওজা, বিহুৱা 1 নম্বৰ গোটেই অসমৰ ভিতৰত ৰঞ্জিত গগৈদেৱা। যোৱা বছৰৰ পৰা মই লগ পাইছোঁ। আপুনি বিভিন্ন কৰ্মশালাতো গৈছে? গৈছোঁ। বহুত কৰ্মশালাত বহুত মানে বিহু প্ৰশিক্ষণ দিছে, ঢোলৰ প্ৰশিক্ষণ দিছে। হয়, আপুনি কি বজাব জানে? মই ধৰি লওক ঢোলটোহে মই গুৰু লাগি শিকিছিলোঁ। তাৰপিছত খোলটো গুৰু লাগি শিকিছোঁ। বাকীখিনি মই নিজে গৱেষণা কৰি বজাওঁ। হাৰমনিয়াম বজাওঁ, তবলা বজাওঁ, ঢোল বজাওঁ বা নেগেৰা বা গীটাৰ, মেণ্ডলিন শিকিছিলোঁ। 1 নম্বৰ একমাত্ৰ মই চৰাবাহী এজন গুৰু ঠাইত, সেইজনে হৈছে ৰায়মোহন বৰদলৈ। স্বৰ্গগামী হৈ গ'ল। ষ্ট্ৰিং স্বৰ নগাঁও মৰিগাঁও জিলাৰ অসমৰে ষ্ট্ৰিং বিভাগৰ বেষ্ট ছিংগাৰ আছিল। তেখেতক শিকিছিলোঁ মেণ্ডলিন। আপোনালোকে শুনিলে, তেখেত অকল ঢুলীয়া শিল্পীয়ে নহয়, আমাৰ অসমৰ শংকৰী সংস্কৃতিৰ লগতো খোল, তাল, দবা, কাঁহ, নেগেৰা আদিও তেখেতে বজাব জানে। এইটো এটা সঁচাই এটা মানে ভাবিব লগা কথা যে এনেকুৱা এজন শিল্পী আজি মৰহি যাবলৈ ধৰিছে দিনে দিনে আৰ্থিক অনাটনৰ বাবে। গতিকে আপোনালোক, মই এই ভিডিঅ'টোৰ জৰিয়তে তেখেতক যাতে আমাৰ চৰকাৰে হওক বা বিভিন্ন তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেখেতক সহায় সহযোগ কৰি তেখেতক যাতে আগুৱাই নিব পাৰে, তেখেতক যাতে আকৌ উজ্বলাই তুলিব পাৰে, তাৰ কাৰণে মই সকলোৰে ওচৰত অনুৰোধ জনাই আজি তেখেতৰ লগত কথা পতা এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত ঢোল বজাই বিভিন্ন ধৰণৰ মানে কৰ্মশালা কৰিছে, বিভিন্ন ধৰণৰ ঢোল বজোৱা, ঢোল বাদনৰ প্ৰশিক্ষণ দিছে। গতিকে সেই সম্পৰ্কে বিভিন্ন ঠাইত কৰা আপুনি 8টা ঢোল কেনেকৈ বজাইছিলে সেই সম্পৰ্কে কওকচোন। 8টা ঢোল ধৰি লওক এখন হাত লওঁ, হাতৰ ওপৰত ভিত্তি কৰি ঢোলটো বজাবলগীয়া হয়। ধৰি লওক চলনা বাদ্যৰ নিচিনা। ধৰি লওক এইটো ওজা ঢোলত বজায় আচলতে 8টা ঢোল। এটা ঢোলত যিমানটা চাপ পৰে, 8টা ঢোলতো সেই এটা ঢোলৰ সমানেই পৰে। হয়, ঢোলকেইটা আপুনি ক'ত লয়? আগত খাৰা কৰি লোৱা যায় এখন বেঞ্চত। এটা মৰিগাঁও জিলাৰ এটা তিৱাসকলৰ এটা পাতি ঢোল। সেই ঢোলৰ এখন হাত আছে। সেইখন হাতত ঢেঁঠুৱেও বজায়, ঘূৰিও বজায়, আঙুলিও বজায়, জিভাৰে বজায়, নাকেৰে বজায়, হাতৰ কিলাকুটিয়ে বজায়, গোটেই সমস্ত অংগ প্ৰত্যংগৰে বজায়। যেনেকৈ বজায় আপুনি অকণমান চাওঁ দিয়কচোন। তেখেতে হাতে ভৰিয়ে জিভাৰে নাকে মুখে ঢোল বজায়, সেইটো এটা তেওঁ আগতে তেখেতে বিভিন্ন মঞ্চত কৰা এটা ভিডিঅ'ও আপোনালোকক এই ভিডিঅ'টোৰ লগত আমি সংযোগ কৰি দিবলৈ চেষ্টা কৰিছোঁ।